সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভাল। মই বৰ্তমান ওলাইছোঁ ওচৰৰে বৰমাই ঘৰলৈ, তাত সকাম আছে, তাকে যাওঁ। ঠিক আছে, ওলাই লগ পাই আছোঁ। আজৰি হাজবেণ্ডো যাব, তেওঁ ওলাই আছে। যিহেতু ওচৰতে লাহে ধীৰে ওলাইছোঁ আৰু গৰমটো সাংঘাতিক পৰিছে। আপোনালোকৰ সেইফালে কেনেকুৱা, কিমান গৰম পৰিছে জনাবচোন দেই। বেটাও যাব মানে বেটা গ'লেই, মায়ে লৈ গ'লহি তাক। এতিয়া আমি দুজন যাবলৈ বাকী আছোঁ। গৈ থাকোঁ, গৈ লগ পাই আছোঁ তাত। হাজবেণ্ডৰ মই যোৱাৰ কথা আছিলে। মাহী ছোৱালীজনীকো লৈ আহিছোঁ। তাইৰ কথা আচলতে কোৱা নহ'লে, তাই ওলাব সময়তে ক'লোঁ ব'লা, তাইও ওলাই আহিছে। পামগৈ এতিয়া ঘৰ। ঠিক আছে, লগ পাই আছোঁ। বৰমাৰ ঘৰ আহি পালোহি। আমি অহালৈ ভকতসকলো ঘৰাঘৰি হ'ল। ওচৰৰ বৰমা খুৰীসকলে খাই আছিলে, তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। বহুত মানুহ দেখিছে যে বেটাই সকলোকে ধুনীয়াকৈ চাই আছে, অকণমানো আমনি কৰা নাই। বেটাই দেউতাকক দেখিলে ভাবে যে তাক ফুৰাবলৈ নিব, সেইকাৰণে দেউতাকে অকণমান উলিয়াই লৈ গ'ল। যিহেতু গৰমো বেছি, সেইকাৰণে বাহিৰলৈকে লৈ গ'ল। বেবী কামৰ পৰা আহি পালোহি। তাত বৰ বেছি এটা ভিডিঅ' কৰা নহ'ল, অকণমানহে ভিডিঅ' কৰা হ'ল, কাৰণ সকলোবোৰ কমফৰ্টেবল নহয় কেমেৰা আগত, সেইকাৰণে। আৰু তাত আমি বহুত দেৰি কৰাও নহ'ল। গৈ পোৱাৰ পিছতে আমাক যিহেতু খাবলৈ দিলেই, খালোঁ, অকণমান সময় বহিলোঁ আৰু গুচি আহিলোঁ, কাৰণ তাত বেটা শুই গ'ল আৰু কেঁচুৱা এটা লৈতো তাত ৰৈ থাকিব নোৱাৰি, সেইকাৰণে গুচি আহিলোঁ। আৰু ঠিক আছে, এতিয়া মই চেঞ্জ কৰি লওঁ। বহুত গৰম উঠিছে আৰু ভিডিঅ'টোৰ কাৰণে ফেনো চলাব পৰা নাই, পূৰা ঘামি গৈছোঁ। ঠিক আছে, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ৰাতি ফ্ৰেছ হ'লোঁ, এতিয়া অকণমান ৰেষ্ট কৰি লওঁ। বেটাও শুই আছে আৰু এই শুওঁতেই মই শুব লাগিব, নহ'লে আৰু সময় নাপাম। সেয়া আৰু যাৰ সৰু সৰু বাচ্ছা থাকে, বাচ্ছাৰ লগতে কামবিলাক মিলাবলগীয়া হৈ যায়। সেইকাৰণে এতিয়া অকণমান আৰাম কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। বেবী গুড ইভিনিং। উঠিলা? আমাৰ উঠিলা? উঠিলা? টোপনিটো হ'ল? কি বেবী? কিনো? আপোনালোকক কৈছিলোঁ অকণমান ৰেষ্ট কৰি লওঁ, শুই লওঁ বুলি। মোৰ পিছে হোৱাই নহ'ল। সেইখিনি সময়তে মনত পৰিলে বাহিৰত কাপোৰ আছিলে, কাপোৰখিনি আমি জাপি কৰি ল'লোঁ। তাৰপিছতে বেটালৈ অকণমান খোৱা বনালোঁ, কাৰণ দিনত সি একো খোৱাই নাছিলে। ৰাতিপুৱাতে অকণমান খিচিৰি খাইছিলে, সেইকাৰণে তাৰ খোৱাখিনি কৰি ল'লোঁ। তাৰপিছত আহি বোলো অকণমান ৰেষ্ট লওঁ। দেখিছোঁ বেটা শুই উঠি বহি আছে। তাৰপিছত আৰু ক'ত আৰু, ই সাৰ পালেতো এতিয়া মোৰ হোৱা নহয়, সেইকাৰণে নহ'ল আৰু। টোপনি ধৰিছিল যদিও মানে শুবলৈ নাপালোৱে, সেইকাৰণে অকণমান চাহ কৰি ল'লোঁ। এতিয়া অকণমান চাহ খাওঁ, বেটাকো কিবা এটা খুৱাওঁ। আজিলৈ আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, আজিলৈ বাই বাই। শুন, টাটা দি দিয়া, টাটা দি দিয়া, টাটা দি দিয়া, টাটা টাটা। মোক নহয়, টাটা দি দিয়া।